সময় নামৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাই মই এটা অন্য ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। এই যে আপোনালোকে দেখা পাই আছে এটা পথ, এই পথটি আচলতে খেত্ৰী মালৈবাৰী সংযোগী পথ। এই পথটি বনোৱা প্ৰায় ৪-৫ মাহ হৈ গ'ল। ইয়াত কিন্তু ৰাস্তাৰ ছাইডৰ যিবিলাক চিম্বল, অৰ্থাৎ ৰাস্তাৰ দুইপিনে দুডাল বগা আঁচ আৰু মাজৰ বগা আঁচ আৰু কিছুমান দলঙৰ মাথাত বা ছাইডত কিছুমান চিম্বল থাকে, সেই চিম্বলবিলাক দিয়া দেখা পোৱা নাই। ইয়াৰ ফলত ৰাতি বা দিনত গাড়ী চলালে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনা হৈ থাকে, যাৰ ফলত ৰাইজৰ বৃহৎ ক্ষতি হৈ আছে বা কিছুমান পৰিয়াল ইয়াতে ধ্বংস হৈ গৈ আছে। কিন্তু এই যি আঁচবিলাক, এই আঁচবিলাক আজিলৈকে প্ৰশাসন বা PW ডিপাৰ্টমেণ্টৰ মানুহে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, বা যদি ঠিকাদাৰজনৰ ষ্টিমিটত এই আঁচবিলাক বা ৰাস্তাৰ ছাইডৰ চিম্বলবিলাক দিয়া আছে বা ষ্টিমিটত ধৰা আছে, তেতিয়াহ'লে ঠিকাদাৰজনে এই কামটো সোনকালতে কৰি দিয়ে যেন। কাৰণ আপোনাৰ এটা সৰু ভুলৰ কাৰণে ৰাইজৰ বৃহৎ ক্ষতি হৈ আছে। কাৰণ ভুক্তভোগীয়ে গম পায়, এই যে ৰাস্তা, এই ৰাস্তাটোত সৰু সৰু বস্তুবিলাক নোহোৱাৰ কাৰণে ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈ থাকে। গতিকে আপুনি এই যি ৰাস্তাৰ দুই ছাইডৰ আঁচবিলাক বা মাজৰ বগা আঁচডাল বা দুই ছাইডৰ কিছুমান চিম্বল থাকে ৰাস্তাত, দলঙৰ মাথাত বা কিছুমান ভাইজত টান লোৱা সেনেকুৱা চিম্বল থাকে, এইবিলাক যেন অতি সোনকালে দিয়ে। আৰু ইয়াৰ ওপৰত প্ৰশাসন বা PWৰ মানুহেও যাতে এটা ব্যৱস্থা লৈ ঠিকাদাৰক অৱগত কৰি এই কামটো কৰি দিয়ে। কাৰণ আপোনালোকে এই কামটো কৰি দিয়াৰ বিনিময়ত ৰাইজৰ যথেষ্ট উপকৃত হ'ব। আৰু এই পথটিত বহুতো কলেজৰ ল'ৰা ছোৱালী বা বহু ধৰণৰ মালগাড়ীয়ে হওক বা পেচেঞ্জাৰ গাড়ীয়ে হওক, এই পথটিৰে যথেষ্ট পৰিমাণে অহা যোৱা কৰি থাকে। গতিকে আপোনালোকে যাতে অতি সোনকালে এই পথটি, এই যি ৰাস্তাৰ ছাইডৰ চিম্বলবিলাক আৰু বগা আঁচবিলাক দি ৰাইজক উপকৃত কৰে। কাৰণ ড্ৰাইভৰ এজনেহে গম পায়, প্ৰকৃততে ৰাতি গাড়ী চলালে কুঁৱলীৰ মাজে মাজে গৈ থাকিলে ছাইডৰ যিটো বহল, এই বহলটো আচলতে ধৰিব নোৱাৰে। কাৰণ বিপৰীত দিশৰ পৰা গাড়ী আহিলে কিমান পৰিমাণে তেখেতে গাড়ীখন কাটি লৈ গৈ ছাইড দিব, সেই বগা আঁচডাল নোহোৱাৰ বিনিময়ত ধৰিব নোৱাৰে। তাৰ ফলত গাড়ীখন ছাইডত বাগৰি যায়। গতিকে এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব মাত্ৰ ৰাস্তাৰ যিবিলাক ছাইডৰ বগা আঁচ, মাজৰ বগা আঁচ আৰু চিম্বলবিলাক দিলে। গতিকে আপোনালোকে প্ৰেক্টিকেলি এবাৰ ৰাতি গাড়ী চলাই চাওক, তাৰপিছত এই আঁচবিলাকৰ কিমান প্ৰয়োজন তেতিয়া গম পাব। আৰু ঠিকাদাৰজনে এইটো নিশ্চয় গম পাব লাগে, যদি তেওঁৰ ষ্টিমিটত এই বস্তুটো আছে তেতিয়াহ'লে অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক আৰু ৰাইজক দুৰ্ঘটনাৰ পৰা বচাওক। এই ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে লাইক কৰিব, আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল।